আজি পোলাও কাৰণে আধা কেজি বাসমতি ৰাইচ ভিজাই ৰাখিছোঁ। আজি পোলাও বনাম আৰু মাংস লগত। এতিয়া চাউলখিনি কোমলি গ'ল আৰু এতিয়া মই ধুই ল'ম অলপ। ধুই পেলাই কাঢ়ি দিম। পানী পৰা উঠাই তৰিয়াই থ'ম। পানীটো তৰিব লাগিব ইয়াৰ পৰা। আকৌ ক। চাউলখিনি ভালকৈ ধুই ল'লোঁ আৰু এতিয়া খৰাহিটোত টুকি থ'ম পানীখিনি। এতিয়া তৰিওৱা হৈ গ'ল চাউলখিনি। ঢাকি ৰাখোঁ আৰু এইখিনি মাংস পোলাওৰ লগত খাবৰ কাৰণে বনাম। এতিয়া ক। কুকাৰটো গৰম হ'ব দিছোঁ। তাত অলপ ৰিফাইন তেল দিম। ইয়াতে পোলাওৰ কাৰণে লং, ইলাইচি, ডালচেনি লৈছোঁ আৰু কাজু বাদাম লৈছোঁ আৰু কিচমিচ ল'ব লাগিছিল, নাই। সেইকাৰণে এইটো দি বনাম আৰু এইখিনি তেল গৰম হৈছে। ভিডিঅ' কৰি আছোঁ। ভজা হৈছে চেনি দিছোঁ। এটা কালাৰটো হ'বৰ কাৰণে চেনি দিব লাগে। বেছি দিয়া নাই চেনি। নিমখ দিছোঁ এচামুচ। অলপ সময় লৰাই থাকিম এনেকৈ। অকণমান ভজা হ'লে গৰম পানী দি দিম। এতিয়া ভজা হৈ গৈছে। গৰম পানী দিম। পোলাওত বেছি পানী দিব নালাগে।
চিকেন ইমান সময় নালাগে নহয় চিটি। এতিয়া মিক্সিং জাৰটোত আদা নহৰু আৰু জিৰা দিছোঁ, এইখিনি পেষ্ট কৰি ল'ম এতিয়া। তাৰপিছত মাংস বনাম। নিমখ দিছোঁ। কিহৰ কাৰণে নিমখ দিছা কোৱা? জানাইচোন। হালধি এচামুচ। এতিয়া এইখিনি সানি ল'ম। কি বনাবা এয়া? মাংস আকৌ কি বনাম? পোলাও লগত। পোলাও লগত খাব কাৰণে। মছলাখিনি মই সানি লোৱা নাই, পিছত দিম মছলা। পিছত দিলেও হ'ব। জলকীয়া, এইটো কালাৰ জলকীয়া, কাশ্মীৰী মিক্সটো যে সেইটো বেছি নাই, অকণমানহে আছে, অলপ দিছোঁ। আকৌ দিছোঁ এইটো। পিছত দিম আৰু মিঠাতেল নাছিলে নেকি? কাশ্মীৰী নহয়, এইটো কাশ্মীৰী জ্বলাটো এইটো এভৰিডে মিক্স পাউডাৰ। এইটো জ্বলা হ'ব এইটো। তেল গৰম হৈ গৈছে, তেজপাত দিছোঁ। অলপ বৰকে ক'বা। ইয়াতে অলপ নিমখ দিম। কাটি থওঁ অকণমান। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মাংসখিনি দিম। এতিয়া আলু দিছোঁ ইয়াতে। অলপ সময় ভাজি ল'ম, তাৰপাছতে মছলাখিনি দিম। পোলাওখিনি হৈ গৈছে, ইয়াতে অলপ ঘি দি দিম এচামুচ, ঘি দি লৰাই দিম।
ভজা হৈ গৈছে এতিয়া মছলা দিম ইয়াতে আদা নহৰু আৰু জিৰাৰ পেষ্টখিনি ইয়াতে দিছোঁ তাৰপিছত আকৌ ভালকৈ ভাজিব লাগিব মিট মছলা দিছোঁ এইখিনি তাৰপিছত জলকীয়া গুড়া আৰু অলপ দিম মই জলকীয়া আমি অলপ বেছিয়ে খাওঁ এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে এতিয়া মানে মছলাখিনি ভজা হৈ গ'ল এতিয়া গৰম পানী দিম ইয়াতে অলপ এতিয়া এয়া গৰম পানী দি দিছোঁ চাওক এতিয়া ইমান ধুনীয়া কালাৰ আহিছে এইখিনি আকৌ উতলাব দিম এতিয়া মাংসটো আৰু অলপ ভালকৈ সিজিব এতিয়া মই ঢাকি দিম এতিয়া মই মাংসখিনি ঢাকি দিম আৰু অলপ ভালকৈ উতলিব দিম তাৰপিছত গৰম মছলা দি পেলাই নমাই ৰাখিম এইখিনি আমাৰ ইয়াত পোলাও আৰু মাংস ৰেডি হৈ গৈছে এতিয়া আমি খাম